কৰিম ধুনীয়াকৈ উত্তৰ দিবি দে কিন্তু হ'ব স্যাৰ আমি ধুনীয়াকৈ উত্তৰ দিম মেখলা তই এটা প্ৰশ্নৰ উত্তৰ দিছোন পৃথিৱীৰ ভিতৰত খাট্টা নেটৱৰ্ক দুটাৰ নাম কি স্যাৰ পৃথিৱীৰ ভিতৰত খাট্টা নেটৱৰ্ক দুটাই আছে এটা হ'ল ইমেইল আৰু এটা হ'ল মহিলা ইমেইলত যদি কিবা এটা লিখি দিয়ে 1 ছেকেণ্ডত গুচি যায় আৰু মহিলাৰ আগত যদি কিবা এটা কথা কৈ দিয়ে লগ একদম গোটেই গাঁওখনে গম পাই যায় মেখলা তই মহিলাক এনেকে বদনাম নেনবি যদি তই এনেকে বদনাম দিয়া বুলি মহিলাই গম পায় তোক মেখলাই দি ক'ব বা আছা ফেকলা স্যাৰ মোক মেখলাই দি ক'ব বা নৰে সাহস নাই কিন্তু স্যাৰ আপোনাক মেখলাই দি ক'বতো খাটা আছে কাৰণ আপুনি যি ঠগে পুলিচৰ জীয়েকক টিউচন কৰিব যায় দেখোন আপুনি ঠগে পুলিচৰ ঘৈণীয়েকৰ লগতো লাইন মাৰি থাকে তাৰপিছত ঠগে পুলিচৰ জীয়েকক দেখোন কোলাত বহি লৈ অংক শিকি থাকে আমাৰ গাঁৱৰ কিন্তু চব তিৰি মতা আলোচনা কৰি আছে আপোনাক কিন্তু কোনোবা দিনে হাতেৰতে ধৰি তামাম ক'ব কিন্তু স্যাৰ আপুনি সাৱধানে থাকিব মেখলাই দি ক'ব কিন্তু আপোনাক নাই ফেকলা তই বেয়াই পালি মই তোক তামচাই কৈছো মেখলা তই মোৰ তাত টিউচন ল'বি তোক মই চব শিকি দিম পৰীক্ষাৰ পেপাৰ কি প্ৰশ্ন মই চব দিম দেই আৰু তই মোক টিউচন পইচাও দিব লাগে কিন্তু এতিয়া কথা কাৰো আগত নকবি দেই শুনছে না চলি ইয়াত মই যাওঁ দেই এতিয়া মোৰ মাথা উৰিছে